নমস্কাৰ ইয়ৰ সাইডৰ আন এটা গুৰুত্বপূৰ্ণ খণ্ডলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টি গণিতৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন ডিসকাশন কৰিম গতিকে ফাৰ্স্ট কোৱেশ্চনটো আছে যদি x + 1/x = 3 হয় তেন্তে x² + 1/x² = কিমান সেকেন্ডটো x³ + 1/x³ = question mark আৰু 3 নম্বৰটো আছে x⁴ + 1/x⁴ question mark এই তিনিটা আমি এইটো সহায়ত উলিয়াব লাগে গতিকে এইটো কৰাৰ আগতে আমি ইয়াৰ বিষয়ে কেইটামান সূত্ৰ চাই লওঁ যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু যদি আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিৰ যি কেইটা প্ৰশ্ন ডিসকাশন কৰিম সেই প্ৰশ্ন কেইটা আপোনালোকৰ আগন্তুক যেটো ডিএলএড পৰীক্ষা আহি আছে সেই তাৰ ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ ইম্পৰ্টেন্ট কাৰণ ইয়াৰ পৰা যিকোনো এটা কোৱেশ্চন আহে পৰীক্ষাত গতিকে মন দি চাব গুৰুত্বপূৰ্ণ কেইটামান সূত্ৰ চাই লওঁ প্ৰথমটো চাওঁ x + a * x + b = x² + a + b * x + a * b এটো হৈছে প্ৰথম সূত্ৰ সেকেন্ডটো চাওঁ a + b whole square = a² + twice ab + b square এটো হল সেকেন্ড সূত্ৰ 3 নম্বৰ সূত্ৰটো চাওঁ a - b whole square = a² - twice ab + b square আৰু শেষৰ 4 নম্বৰ সূত্ৰটো চাওঁ a + b * a - b = a² - b square এই গুটেই কেইটাৰে আমি প্ৰমাণটো চাম কেনেকৈ প্ৰমাণ কৰিব লাগে আমি হেতু চাম আৰু তাৰ ওপৰ ভিত্তি কৰি পেলাই আমি এক্সাম্পলছ বোৰ চাম কেনেকৈ আমি ইয়াৰ এক্সাম্পলছৰ সহায়ত কৰিব পাৰো গতিকে আহকচোন আমি ইয়াৰ প্ৰথমৰ যেটো আছে এই প্ৰথমটোৰ আমি এক্সপ্লেনেশনটো চাই লওঁ অৰ্থাৎ ইয়াৰ কেনেকৈ বিস্তৃত ৰূপত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ x + a * x + b এটো কেনেকৈ এটো ফৰ্মুলালৈ আমি হেতু চাম মই প্ৰথমতে লিখি লৈছো x + a * x + b এটো মই প্ৰথমতে সূত্ৰটো লিখিলো এতিয়া আমি এটো ভাঙি দিম অৰ্থাৎ এক্সপ্লেইন কৰি পেলাই দেখুৱাম কেনেকৈ কৰিব লাগে প্ৰথমতে মই এই x ৰ লগত এই গুটেইটো পূৰণ কৰিম চাব x * ax + b হল তাৰ পিছত কোনটো আছে a প্লাস সাইনটো থাকিবই প্লাস সাইনটো a প্লাস সাইনটো আহিব তাৰ পিছত a টো আহিলে a লগত এই গুটেইটো কৰিম a * x + b হৈ গল প্ৰথমতে x টো আছিল a টো আছিল দেখিলে এতিয়া মই কি কৰিম আকৌ পুনৰ একেটাই কৰিলো এই x ৰ লগত এই গুটেইটো কৰিম আৰু a টোৰ লগত এই গুটেইটো কৰিম চাব এটা যেনেকৈ আছে প্ৰথম ax ৰ লগত ax টো কৰিম তাৰপিছত x ৰ লগত a b টো কৰিম পূৰণ কৰিম ax টো মিলি কিমান হ'ব x² হ'ব ধৰিব পাৰিছে দুটা x আছে গতিকে দুটা x ৰ কাৰণে x পূৰণ x হলে x² হয় তাৰপিছত ax ৰ লগত a b টো কৰিম তেতিয়া কিমান হ'ব x * b পূৰণ হৈ আছে পূৰণ চিহ্ন দেখুৱা নাই জাস্ট মই xb বুলি দেখুৱাইছো তাৰ পিছত ইয়াতে শেষ এতিয়া আমি a টোলৈ আহিছো a লগত মই x টো কৰিম তেতিয়া কিমান হ'ব xa বা ax একাটা কথা কিবা এটা লিখিলে হল এই a লগত b টো কৰিম তেতিয়া কিমান হ'ব ab হৈছে এটা চাব ওলাই গল x² যেনেকৈ আছে তেনেকৈ পাতি লওঁ নেক্সট স্টেপটোত চাব ইয়াত xb আছে ইয়াত xa আছে দুইটাতে x কমন আছে নে ধৰিব পাৰিছে ইয়াতো x আছে ইয়াতো x আছে গতিকে মই x টো কমন লৈ লব পাৰো হল যদি মই x টো কমন লৈ লওঁ তেতিয়া ইয়াত কি থাকিলে b থাকিলে আৰু এটো a থাকিলে অৰ্থাৎ কিমান হৈ যাব b + a হগল + ab যেনেকৈ আছে তেনেকৈ থাকি যাব এতিয়া মই কি কৰিম চাব x² যেনেকৈ আছে তেনেকৈ থাকি গল আৰু ab টো আছে এটো ab টো মই এনেকৈ লিখিব পাৰো a + b বুলি লিখিব পাৰো কোনো কথা না আৰু x টো আগত থকা কাৰণে মই পিছলৈ লৈ গলো to x * ab হৈছে এটো তে আগৰটো নিচিনা হৈছিল দেখিছিলে প্ৰথমতে কি আছিল x + a * x + b x² + x a + b x * ab আছে এটো ওলাই গল ধৰিব পাৰিছে এটো হগল ৰাইট হ্যান্ড সাইড এটো প্ৰমাণটো নাহে পৰীক্ষাত মই জাস্ট আপোনালোকক দেখুৱাই দিছো যাতে আপোনালোক কোনো কনফিউজন নহয় কেনেকৈ আহি গল এটো হল প্ৰথমটো কাৰণে এটা নেক্সটটো চাম নেক্সটটো কি আছে নেক্সটটো আছে a + b whole square আছে হ'ব লাগে a² + twice ab + b square হল এটা আমি কৰি চাম কেনেকৈ কৰিব লাগে সো প্ৰথমতে মই লিখি লওঁ
a plus b হোল স্কয়াৰ বুলি যেনেকৈ আছে তেনেকৈ মই প্ৰথমতে লিখি লৈছো a plus b হোল স্কয়াৰ এতিয়া ইয়াত স্কয়াৰ আছে স্কয়াৰ মানে কি a plus b দুটা আছে ধৰিব পাৰিছে a plus b দুটা আছে গতিকে মই দুটা ভাগত ভাঙি লওঁ a plus b কিন্তু ধৰা নাই আকৌ a plus b মই a plus b দুটা টাইপত মই ভাঙি লৈছো এতিয়া চাব এতিয়া আগৰটো নিচিনা একে হৈ গ'ল নে a লগত এই মই গুটেইখিনি লৈ লম আৰু a b লগত মই গুটেইখিনি লৈ লম অৰ্থাৎ কিমান হ'ব a টো যদি মই লওঁ তেতিয়া কিমান হৈ গ'ল a plus b ইয়াত আহিলে এটা হৈছে আৰু a b লগত মই গুটেইকেইটা কৰি দিম প্লাস সাইনটো ইয়াত আহিবই আৰু b লৈ প্লাই মই গুটেইকেইটা কৰি দিম a plus b হৈছে ধৰিব পাৰিলে এতিয়া মই কি কৰিলো চাও a লগত a টো কৰিম দুটা a আছে কিমান হৈ গ'ল a হৈ গ'ল a স্কয়াৰ a লগত a b টো হৈ গ'ল কিমান হৈ গ'ল a into b প্লাস সাইনটো যেনেকৈ আছে তেনেকৈ হ'ল a b লগত a কৰিলে কিমান হয় b a আৰু a b টো a b টো মিলি কিমান হৈ গ'ল b স্কয়াৰ ধৰিব পাৰিছে তাৰ পিছত চাব ইকুৱেল সাইন দিলো a স্কয়াৰ এতিয়া a b আৰু b a ধৰিব পাৰিছে যদি আপোনালোকে ক্ৰম বিনিময় কথা শুনিছে পুৰণৰ ক্ৰম বিধি পুৰণৰ সহযোগ বিধি এনেকুৱা বিধি যদি মই পঢ়াম আপোনালোকক কেনেকুৱা বিধি যদি বিধিটো চাইছে এটো কি বিধিত আছে এটো আছে পুৰণৰ ক্ৰম বিনিময় গতিকে যদি a into b বা b into a যদি থাকে দুইটা সমান হয় ধৰিব পাৰিছে গতিকে ab প্লাস মই এটো ab বুলি লিখিব পাৰো b এটো ঠাইত মই ab বুলি লিখিব পাৰো আৰু যেনেকৈ b স্কয়াৰ আছে তেনেকৈ হৈ গ'ল এতিয়া হৈ গ'ল a স্কয়াৰ যেনেকৈ আছে তেনেকৈ হ'ল এতিয়া ab কেটা আছে ab দুটা আছে গতিকে 2 into ab লিখিব পাৰো হ'ল গতিকে b স্কয়াৰ আৰু এটো হৈ গ'ল আমাৰ ৰাইট হ্যান্ড সাইড ধৰিব পাৰিলে কেনেকৈ কৰিলো একেবাৰে ইজি মই জাস্ট আপোনালোকৰ এক্সপ্লেনেশনটো আপোনালোকক জ্ঞাতাৰ্থে মই জনাই দিছো কেনেকৈ কৰিব লাগে আপোনালোকে কিতাপতো ভালকৈ পাই যাব কিন্তু কিতাপত পঢ়াতকৈ যদি বুজাই দিয়া হয় তেতিয়া অতি সোনকালে মনত থাকে আপোনালোকে a - b হোল স্কয়াৰ যেটো সূত্ৰ আছে সেই সূত্ৰটো মই আপোনালোকে কমেন্ট সেকশনত কৰি পেলাই জনাবচোন আপোনালোকে যদিহে পাৰিছে তেতিয়ালে থামটো দেখুৱাব আৰু যদি নাই পৰা তেতিয়ালে নাই পৰা বুলি আপোনালোকে লিখি দিব যেতিয়া মই নেক্সট যেটো ভিডিও কৰাম তাত মই আপোনালোকক এক্সপ্লেইন কৰি দিম এটা নেক্সটটো যাও নেক্সটটো কি আছে নেক্সটটো কিন্তু অতি গুৰুত্বপূৰ্ণ দেই নেক্সটটো এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ এনেকুৱা বৰে পৰীক্ষাত আহে a plus b into a minus b equal a square minus b square এটো চাব কেনেকৈ কৰিব লাগে মই প্ৰথমতে লিখিলো a plus b আৰু এটো a minus b চাব কেনেকৈ হ'ব প্ৰথমতে যেনেকৈ আছে এটো আগৰটো নিচিনা কৰিলে হৈ গ'ল a লগত এই গুটেটো কৰিব লাগিব তাৰপিছত b লগত এই গুটেটো কৰিব লাগিব মই সাইডো a লিখিলো এটো a হৈ গ'ল তাৰ পিছত a minus b যেনেকৈ আছে তেনেকৈ লিখি দিলো আৰু প্লাস কি লিখিলাই কি লিখি b লিখি পেলাই এই গুটেটো কৰিম ইনু কিমান আছে a minus b আছে b লিখি ললো এতিয়া আগৰটো নিচিনা কৰি গলো a লগত a কৰিলে কিমান হৈ গ'ল a স্কয়াৰ আৰু a লগত a b টো কৰিলে কিমান এটাকে মাইনাস আছে দেই মাইনাস পাতিব লাগিব a into b হৈ গ'ল a b প্লাস a b লগত a হৈ গ'ল কিমান হৈ গ'ল তেতিয়া b a বা a b একেটা কিবা এটা পাতিলি হৈ গ'ল আৰু এটো প্লাস এ মাইনাস কিমান হৈ গ'ল -b স্কয়াৰ হ'ব পাৰিছে এতিয়া a স্কয়াৰ টু a স্কয়াৰ যেনেকৈ আছে তেনেকৈ পাতক a b টো যেনেকৈ আছে তেনেকৈ পাতি লওক প্লাস এতিয়া মই অথনি কৈছিল ক্ৰম বিনিময় বিধি মানি চলিছে b a into a b হৈ যাব কিয় কাৰণ পুৰণৰ ক্ৰম বিনিময় মানিছে গতিকে এটো কি হৈ যাব a b আৰু এটো -b স্কয়াৰ ধৰিব পাৰিলে এতিয়া a স্কয়াৰটো যেনেকৈ আছে তেনেকৈ পাতি লওঁ এতিয়া a টো আৰু a টোৱে আমি কি কৰি দিব পাৰিম কাটি দিব পাৰিম কাৰণ কিয় এটো মাইনাস আছে এটো প্লাস আছে গতিকে এটো কাট খাই গলে কি থাকি গল অকল -b স্কয়াৰটো থাকি গল অৰ্থাৎ আমাৰ যেটো উলিয়াব দিছিলে হেতু ওলাই গল আৰু এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকক এটো লাগিব গতিকে মনত ৰাখি থব a plus b into a minus b যদি হয় তেতিয়া কিমান হ'ব a square minus b square ধৰিব পাৰিছে অতিকৈ ইম্পৰ্টেন্ট এতিয়া যাও আমি প্ৰশ্ন কেইটা যি কেইটা আমাৰ প্ৰথমতে দেখিছিলো সেই প্ৰশ্নবোৰ কেনেকৈ কৰিব লাগে আমি চাও এতিয়া চাও আমি ইয়াৰ প্ৰথমটো কি আছে প্ৰথম কোৱেশ্চন দি আছিল x plus 1 by x equal 3 তেন্তে x square plus 1 by x square equal to question mark প্ৰথমতে আমি এটো কৰিম তাৰ পিছত এটো কৰিলে নেক্সট টু একেবাৰে ইজি হৈ যাব নেক্সট টু আমি কেনেকৈ কৰিব লাগে গম পাই যাম প্ৰথমতে চাব মই প্ৰথমতে কোৱেশ্চনটো মই পাতি লওঁ x plus 1 by x equal 3 এটো আছিল দিয়া আছিল আমি উলিয়াব লাগে x square plus 1 by x square এটো উলিয়াব লাগে এতিয়া চাও
এতিয়া চাওঁ এটো দি থোৱা আছে যে এটো কি কৰিম কোৱেশ্চনটোতে মই দুইফালে কি কৰি দিম স্কয়াৰ লগাই দিম ইয়াটো স্কয়াৰ লগাই দিও তেতিয়া ইয়াটো স্কয়াৰ লগাই দিব লাগিব both side তাৰ পিছত কি কৰি দিব এটা এটো যদি মই a বুলি ধৰো আৰু এই গুটেটোক যদি মই b বুলি ধৰো তেতিয়া আমাৰ কি আছিল আমাৰ সূত্ৰটো আছিল এটো a + b হোল স্কয়াৰ ফৰ্মুলাটো আছিল এটো a স্কয়াৰ + twice ab + b স্কয়াৰ আছিল নে এই সূত্ৰটো আছিল এই সূত্ৰটোতে পৰি যাবনে ধৰিব পাৰিছে তেতিয়া কেনেকুৱা হ'ব x স্কয়াৰ plus 2 into x into 1 by xb হৈছে আৰু এটো b হ'ব 1 by x whole square equal 3 3 গুণ 9 ধৰিব পাৰিলে এতিয়া চাও x স্কয়াৰ যেনেকৈ আছে তেনেকৈ পাতি থৈছো এতিয়া ax টোৱে কি হৈ গল কেনসেল হৈ গল থাকিলে 2 plus এটো হৈ গল 1 by x square equal to 9 এটো মই স্কয়াৰটো ভাঙি দিলো ব্ৰেকেটটো ভাঙি দিলে এটো ইয়ালে কমালে এটা ইয়ালে কমালে হৈ গল এতিয়া x square plus 1 by x square যেনেকৈ আছে তেনেকৈ পাতি লও কাৰণ আমাৰ হেতু উলিয়াব লাগে দেখিছেনে এটো আমাৰ উলিয়াব লাগে হল এতিয়া এই দুইটো যে আছে এটো মই কি কৰিম সমান চিহ্ন ইটো সাইডে লৈ গলো -2 হৈ গুছি গল এতিয়া আমাৰ কিমান হৈ গল x square plus 1 by x square equal মানটো কিমান হৈ গুছি গল 7 ধৰিব পাৰিলে কেনেকৈ কৰিলো একেবাৰে ইজি জাস্ট এই ফৰ্মুলাটোত বহাই দিলে গতিকে এই এনেকুৱা ফৰ্মুলাবোৰ মই যেটো চাৰিটা ফৰ্মুলা দিছিলে ফৰ্মুলা চাৰিটা আপোনালোকে নিতান্তই মনত ৰাখিব কাৰণ এটো বহুত ইম্পৰ্টেন্ট হয় ধৰিব পাৰিলে প্ৰথমটো কি আছিল কি কৰিলো এটো a বুলি যদি ধৰো আৰু এটো মই b বুলি ধৰো তেতিয়া a + b হোল স্কয়াৰ ফৰ্মুলাত পৰি গল a স্কয়াৰ plus twice a into b plus b square equal to 9 আৰু যেটো প্ৰশ্ন দি থোৱা আছিল গতিকে এটো সূত্ৰটো বহাই দিলো এটো সূত্ৰটো ওলাই গল ধৰিব পাৰিছে এতিয়া নেক্সটটো চাও নেক্সটটো কি আছিল যদি হে প্ৰশ্নটো ধৰিব পাৰিছে তেতিয়া আমি নেক্সট কোৱেশ্চনটোলে যাও নেক্সট কোৱেশ্চনটো কি আছিল চাও 2 নম্বৰটো মই পিছত কৰিম 2 নম্বৰটো অকমান স্পেশাল হয় মই 3 নম্বৰটো কৰি দেখাই দিছো 3 নম্বৰটো কি আছে চাও x to the power 4 plus 1 by x to the power 4 equal to question mark এটো উলিয়াব লাগে এটো ইয়াৰ পৰা ওলাই যাব কেনেকৈ ওলাব চাও মই প্ৰথমতে পাতি লৈছো প্ৰথমতে কোৱেশ্চনটো কি আছিল x plus 1 by x equal to 3 এটা উলিয়াব লাগে কি x to the power 4 plus 1 by x to the power 4 এটো উলিয়াব লাগে হৈছে এতিয়া চাও আগৰটো নিচিনা কৰি গলে হল আগৰটোত আমি কি পাইছিলো প্ৰথমতে পাইছিলো এটো x square plus 1 by x square এটোটো আমি পাই থৈছিলো হৈছে না এটোটো পাই থৈছিলো ন এটা a টোৰ পৰাই আমি নেক্সট উলিয়াই দিম হৈছে a টোৰ পৰা এটো পাইছিলো এতিয়া ইয়াৰ পৰা এটো পাম কেনেকৈ পাম চাব কি কইলো x square plus 1 by x square আছিল নহয় হেতুত হোল স্কয়াৰ কৰি দিলো আৰু 7 to 2 ফালে আমি হোল স্কয়াৰ লগাই দিলো এইটোতে আকৌ হৈছে এতিয়া চাও এতিয়া x স্কয়াৰ আছে তাৰপৰ আৰু এটা স্কয়াৰ লাগি যাব কাৰণ এটোহে ভাঙিছো যদি মই এটো a বুলি ধৰো আৰু এটো মই b বুলি ধৰো প্লাস 2 into x square plus into 1 by x square plus 1 by x square whole square equal to 7 7 গুণ 49 49 হৈ গৈছে এতিয়া x square আকৌ whole square আছে গতিকে এটোটা কি হৈ গল পূৰণ হৈ গল গতিকে কিমান হৈ যাব 2 2 গুণ 4 হল এতিয়া ax square কটা গুছি গল থাকিলে কিমান 2 আৰু এটো কিমান থাকিলে 1 আৰু এটো দুটা মিলি পেলাই কিমান হ'ব x to the power 4 আৰু এফালে 49 হৈ গুছি আছে হল তাৰ পিছত x to the power 4 আছে তাৰ পিছত এটো 1 x to the power 4 আছে এই দুইটো ইটো সাইডে মই লৈ যা সমান চিহ্ন ইটো সাইডে কি হৈ গল 49 - 2 কিমান হৈ গুছি গল x to the power 4 plus 1 by x to the power 4 equal to কিমান হৈ গুছি গল 47 ধৰিব পাৰিলে কেনেকৈ কৰিলো প্ৰথমতে আমাকটো দিয়ে থোৱা আছিল x plus 1 by x দি থোৱা আছিল equal to 3 এতিয়া আমি কৰিব লাগে কি x square plus 1 by x square equal to 7 এটো মই কৰি থৈছিলো কাৰণ এটো সেকেন্ডতে আছিল এটো মই কৰি থৈছিলো ইয়াৰ পৰাই মই উলিয়াই দিলো হৈছে তাৰ পৰাই মই উলিয়াই দিলো পটাপট গটিকে ইজি প্ৰসেছত কৰি দিলো তাৰ পৰা উলিয়াই দিয়া পিছত কি হৈ গল হেতুতে আকৌ স্কয়াৰ কৰি দিলো স্কয়াৰ কৰি দিয়া লগে লগে লাষ্টত কিমান লাগে উত্তৰটো 47 ওলা লাগে একেবাৰে ইজি আৰু ইয়াৰ কাৰণে কি আমি সূত্ৰটো মনত ৰাখিব লাগিব সূত্ৰটো কি হল a + b হোল স্কয়াৰ ফৰ্মুলা এই সূত্ৰটো কিনো মনত ৰাখিবই লাগিব এই সূত্ৰটো মনত ৰাখিলেহে এনেকুৱা ধৰণৰ আপোনালোকে কি কৰিব এই কোৱেশ্চনবোৰ কৰিব পাৰিব নেক্সট টু চাও নেক্সট টু কি আছিল
ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সটটো আছিলে x cube plus 1 by x cube equal to question mark এটো কেনেকৈ কৰিম চাই লওঁ এতিয়া আমাক কুৱেশ্যনটো দি থোৱা আছে এটো x plus 1 by x equal to 3 আমি উলিয়াব লাগে x cube plus 1 by x cube এটো ভ্যালু আমি উলিয়াব লাগে তাৰ আগতে আমি এটা সূত্ৰ জানি লওঁ a কাৰণ আমি কিউবৰ সূত্ৰ এটালৈকে পোৱা নাই গতিকে কিউবৰ সূত্ৰত আমি চাই লওঁ a plus b whole cube যদি থাকে তেতিয়া কেনেকুৱা হ'ব চাওঁ তেতিয়া হ'ব a cube plus 3a square b ভালকে মনত ৰাখি যাব আৰু চাই যাব দেই 3a square b plus 3ab square plus b cube এটো হল a plus b whole cubeৰ এটো ফৰ্মুলাটো a cube plus 3a square b plus 3ab square plus b cube এটো হল a plus b whole cubeৰ ফৰ্মুলা এই ফৰ্মুলাটো আমি ছুটিকেও লিখিব পাৰো ছুটিকে কেনেকৈ লিখিম চাব a cube এটো আছে এই তিনি দুইটাতে আছে দেখিছেনে গতিকে 3 এটা মই কমন ললো তাৰ পিছত চাওক ইয়াত a স্কয়াৰ দুটা আছে কিন্তু ইয়াত এটা আছে গতিকে মই কি কৰিলো দুইটাৰ পৰা a এটা কমন লৈ লওঁ ধৰিব পাৰিছে দুইটাৰ পৰা a এটা কমন লৈ ললো ইয়াত দুটা আছে ইয়াত এটা আছে গতিকে এটা কমন লৈ ললো ইয়াত থাকিলে এটা হল এতিয়া দুইটাতে b কেটা আছে ইয়াত দুটা আছে b ইয়াত এটা আছে গতিকে মই ইয়াৰ পৰা b এটা কমন লব পাৰো হল এতিয়া যেতিয়া মই a আৰু b টো কমন ললো ইয়াত কি থাকিব অলৰেডি 3 টো দুইটাৰ পৰা কমন লোৱা আছে গতিকে ইয়াত কিমান থাকিব a থাকিব প্লাস ইয়াত কিমান থাকিব b থাকিব হল আৰু b কিউব যেনেকৈ আছে তেনেকৈ পাতি থৈছো এতিয়া আমি যদি ভাসিজিলকে পাতো তেতিয়া হ'ব a কিউব প্লাস b কিউব প্লাস 3ab into a plus b এটো আমি এটো ছুটি পদ্ধতিত এটো কৰি লব পাৰো a plus b whole cube এই সূত্ৰটোৱে আমি এটা ইয়াত পুট কৰিম কেনেকৈ কৰিম চাব প্ৰথমতে যেটো আছে সূত্ৰটো হেৰিপ আছে প্ৰথমতে যেটো আমাৰ প্ৰশ্ন দি থোৱা আছে হেতু প্ৰশ্নতে মই কি কৰিম কিউব লগাই দিম চাব x plus 1 by x whole cube equal to 3 whole cube হৈছে এতিয়া এটো যদি মই a আৰু এই গুটেটো যদি মই b বুলি ধৰো তেতিয়া এই সূত্ৰটোত পৰিবনে a cube plus b cube plus 3ab a plus b এই সূত্ৰটো পৰিবনে চাব এতিয়া গতিকে এটো যদি a হয় গতিকে x cube হল plus b যদি হয় তেতিয়া মই কিমান বুলি ধৰিম 1 by x whole cube হৈছে plus 3 a ভ্যালুটো কিমান x আৰু এটো 1 by x আৰু এটো কিমান হ'ব a plus b আছে x plus 1 by x আৰু এটো কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 3 টো 3 বাৰ পূৰণ কৰিলো 27 হৈ গল এটা নেক্সট টু চাও x কিউব টো জনেকে আছে তেনেকৈ পাতিলো তাৰপিছত এটো 1 by x আছে এটো 1 আৰু তলত x কিউব টো জনেকে আছে তেনেকৈ পাতি গল এতিয়া ax টোৱে কেনসেল গুচি গল থাকিলে 3 আৰু x plus 1 by x ৰ ভ্যালুটো আমাক অলৰেডি দিয়ে থোৱা আছে কিমান হৈ গল 3 গতিকে মই ইয়াত 3 টো পাতিলো পূৰণ 3 সমান এটো 27 ধৰিব পাৰিছে এতিয়া চাও x cube plus 1 by x cube টো আছে হেতু পাতি লৈছো এতিয়া 3 3 গুণ কিমান হৈ গল 9 এটো 27 পাতিলো এতিয়া x cube plus 1 by x cube ইকুৱেল কিমান হৈ গল 27 ৰ পৰা যদি মই 9 টো বিয়োগ কৰিলো কিমান হৈ গল উত্তৰটো হ'ব 18 ধৰিব পাৰিলে কেনেকৈ কৰিলো প্ৰশ্নটো কেবে ইজি গতিকে আপুনি এই সূত্ৰকিটা যদি মনত ৰাখি লয় তেতিয়াহলে অতি সোনকালে পাৰিব যদিহে এই কেটা বুজি পাইছে তেন্তে মই আপোনালোকৰ কাৰণে কেইটামান হোমৱৰ্ক দিও হোমৱৰ্ক এটা আপোনালোকে কৰি পেলাই মোক কমেন্ট সেকশনত আপোনালোকে জনাই দিব উত্তৰকিটা কি পালে গতিকে হোমৱৰ্ক এটা চাই লওঁ কি আছে প্ৰথমটো আছে চাওক যদি 2x - 1 by 2x = 2 হয় তেন্তে 4x square plus 1 by 4x square equal to question mark আৰু দুই নম্বৰটো আছে 16x to the power 4 plus 1 by 16x to the power 4 equal to question mark এই দুটা কোৱেশ্চন আপোনালোকে মোক কৰি পেলাই আপোনালোকে মোক কমেন্ট সেকশনত জনাব যদিহে আজি এই ভিডিওটো চাই ভাল পালে তেন্তে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদিহে তেলকে সাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে সাবস্ক্ৰাইব কৰি থব যাতে আহিবলগীয়া প্ৰতিটো ভিডিওৰ প্ৰথম নটিফিকেশন আপুনি পায় গতিকে আজিলৈ ধন্যবাদ